নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ গুৱাহাটীত ছেকেণ্ডটো দিন আৰু আমি আহি পাই হোৰুহজাইত খাই মেলি লৈ এয়া অকণমান বহিছোঁ। আমাৰ ৰুম নম্বৰ 4ত আমাৰ গোলাঘাটৰখিনি ৰেষ্ট ল'বলৈ দিছিলে, তাতে অলপ দেৰি বহিলোঁ আৰু এতিয়া আহি সোমাইছোঁহি হোৰুহজাই ষ্টেডিয়ামত। ইমান ধুনীয়া পৰিৱেশ ইয়াত। মই প্ৰথমবাৰ আহিছোঁ ইয়ালৈ, খুব ভাল লাগিছে ইয়াত আহি, সঁচাকৈ বহুত ধুনীয়া মানে। তেতিয়াহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ, ভিডিঅ'টো চাই যাওক শেষলৈকে। So, master trainer Guwahati, pretty. Do number 3 আছে। Sir, sir, আছো মই ইয়াতে আছো। তাতে জায়গা এখন খালি আছে। Number 3 লেন ওজন খালি আছে। কমপ্লিট জোন 3 ক্লাইম্বিং জোন এটা হয়। আৰু ক'ত আছে জায়গা ফিল্ড লগাই দিয়া। সব বহি আছে। আমাৰ মাননীয় মন্ত্ৰী মহোদয় আহি ইয়াত উপস্থিত হৈ আমাৰ নাচ উপভোগ কৰিলে। অলপ আঁতৰত আছিলোঁ যিহেতু কেমেৰাই বেছি ভালকৈ দেখাব নোৱাৰিলোঁ, যি পাৰিলোঁ অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ। তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক। এতিয়া ডিষ্ট্ৰিক্টৰ পৰা অহা অফিচাৰখিনিৰ লগত কথা পাতি যাৰ যি অলপমান অসুবিধা আছে আমি দূৰ কৰিবৰ কাৰণে চেষ্টা কৰিম। কিন্তু অহা দুদিন আমি খুব ভালকৈ ৰিহাৰ্চেল কৰিম, কাৰণ গোটেই ভাৰততে আমাৰ বিহুক লৈ বহুত উৎসাহ হৈছে। আমাৰ প্ৰদৰ্শন যাতে খুব ভাল হয়। দ্বিতীয়তে কালি আমি ৰোল কল ল'ম, কাৰণ আমাৰ যদি সংখ্যা কমি যায় তেতিয়াহ'লে আমি বিশ্ব ৰেকৰ্ড কৰিব নোৱাৰিম। গতিকে যিসকল আহিছে সকলো যাতে ফিল্ডলৈ আহে, আৰু কাৰোবাৰ যদি বেমাৰ আজাৰো হয় আমি সংখ্যাটো কম পাব লাগিব, যাতে আমি জিলাৰ পৰা আন ছোৱালীক আনিব পাৰোঁ 14 তাৰিখৰ কাৰণে। সেইকাৰণে আমাৰ উপস্থিতিৰ নম্বৰটো আমাক খুব জৰুৰী। অহাকালি আমি ৰোল কল ল'ম আৰু অহাকালি আমি জিলা হিচাপত ৰোল কল ল'ম, আৰু তেতিয়া সকলোৱে আমাক সহযোগিতা কৰিব। যোৱাকালি অকণমান আমাৰ ডিব্ৰুগড় জিলাৰ ল'ৰাবিলাক, গোলাঘাট জিলাৰ ল'ৰাবিলাকে অলপ কষ্ট পাইছিলে। মই সকলোকে এটাই অনুৰোধ কৰিম যে এইকেইদিন আমি অলপ সহ্য কৰিম, আৰু এইটো আমাৰ অসমৰ কাৰণে, দেশৰ কাৰণে, সেইকাৰণে অকণমান সকলোৱে নিজৰ বুলি ভাবি ল'ব লাগে। হ'বতো? হ'ব? নাই নচা 7 নম্বৰ লাইন 7 নম্বৰ লাইনত আছিলে। চাওঁ এতিয়া পিছফালৰ ঢুলীয়াখিনিয়ে
এটা ৰাউণ্ড পাতকচোন ছেমি চাৰ্কুল একদম গেপ কিয় হৈ আছে জলদি যাওক দৌৰা-দৌৰি কৰক অলপ ঠাণ্ডা পৰিলে এতিয়া দৌৰিলেও একো নহয় 7 নম্বৰ টকা পেপা গগনা তাল চব 30 জনকে লাগে 30 জন ইয়াত কিন্তু বেছি আহিব টকা